বিৰতিৰ পাছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আমি এইখন মঞ্চতে অনুষ্ঠিত কৰিছোঁ আমাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আৰু আপোনালোকে চাই আছে আপোনালোক আটাইৰে প্ৰিয় অনুষ্ঠান ডাবল ৰেড পেজ ডিৱাই বিহুৰাণী ছিজন 10 co-powered by Tops and Cement, driven by Hyundai Santro, supported by IFE Sanitary Napkins, technology partner Data Mission in association with Nipco Taj Pipes and Tanks, Ratna Kuber Kiro Young Everyday Salt, YY Express Noodles আৰু আমাৰ ৰেডিঅ' পাৰ্টনাৰ গপশপ 94.3 FM আহি আমি সেই মুহূৰ্তত উপনীত হৈছোহি আৰু কিছু সময়ৰ পাছতে আপোনালোকক জনাম যে আমাৰ বিচাৰকসকলে কি সিদ্ধান্ত ল'লে কোন হ'ব আমাৰ ডিৱাই বিহুৰাণী গৰাকী এই বৰ্ষৰ আৰু তাৰ বাবে মঞ্চলৈ পুনৰ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ ছগৰাকী মোহময় নাচনী আৰু ঘোষণা কৰাৰ আগতে কেইগৰাকীমান অতি গুৰুত্বপূৰ্ণ ব্যক্তিক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ তেখেতসকলক সম্বৰ্ধনা জনাব বিচাৰিছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ কিৰো য়ঙৰ তৰফৰ পৰা সাগৰিকা বৰুৱা কুমুদাক এখনি ফুলাম গামোচা এটি ফুলৰ থোপা আৰু জনামেণ্টটো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ বহুত বহুত ধন্যবাদ কিৰো য়ঙৰ সহযোগিতা সদায় আছে আমাৰ লগত ইমান বছৰে আগলৈ থাকিব বুলি আশা কৰিলোঁ আপুনি নাযাব ডাঙৰ কাম এটা আছে বিজয় গৰাকীক দিব এটি মৰমৰ উপহাৰ কিন্তু তাৰ বাবে আমি অকণ ৰ'ব লাগিব এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ Hyundaiৰ ইনষ্টিটিউচনেল চেলছ মেনেজাৰ মিষ্টাৰ পৰাগ ভট্টাচাৰ্য আপোনাক স্বাগতম জনাইছোঁ ডিৱাই বিহুৰাণীলৈ আৰু পুনৰ প্ৰাঞ্চিতাক অনুৰোধ জনাইছোঁ Hyundaiক ধন্যবাদ জনাইছোঁ এই সুন্দৰ গাড়ীখন আমাৰ বিজয় গৰাকীক দিব তাৰ বাবে আমি নথৈ আনন্দিত আৰু আগলৈও Hyundai আৰু ধুনীয়া ধুনীয়া গাড়ী আহি থাকিব ডিৱাই বিহুৰাণীলৈ গতিকে আপোনালোকৰ সহযোগিতা আগলৈ থাকিব বুলি আমি আশা কৰিলোঁ ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ডিৱাই 365ৰ মেনেজিং ডিৰেক্টৰ দীপান্বিতা জয়ছোৱাল বাইদেউ ডিৱাই 365ৰ এডিটৰ ইন চিফ মনোজ গোস্বামী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ সন্মানীয় চাৰিগৰাকী বিচাৰকসকলক মঞ্জু চিল্কৰ তৰফৰ পৰা মিছেছ মেঘনা বুজাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতেও আমাৰ বিজয়গৰাকীক কিবা এটা উপহাৰ দিব বিচাৰিছে শ্ৰীমতী মেঘনা বুজা আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অনুৰোধ জনালোঁ আৰু এতিয়া সিদ্ধান্তৰ সময় উত্তৰটো আহে মানে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ যোৱা বৰ্ষৰ ডিৱাই বিহুৰাণীগৰাকী হিৰুশ্ৰী শইকীয়াক ধন্যবাদ হিৰুশ্ৰী কোনে জানিব বিচাৰিছে সবেনে এভৰিৱান ৱান্টছ টু নো কোনে এনাউন্স কৰিব বিহুৰাণী ছিজন 10 উইনাৰ Guesses? হিৰণময়ী কলিতা নিজৰ ওপৰত বিশ্বাস থকাটো ভাল কথা আচলতে অকল তেখেতেই কৈছিলে যে ময়ে হ'ব বিচাৰোঁ ময়ে হ'ম বুলি গতিকে ক'ৰবাত ভগৱানে আপোনাৰ প্ৰাৰ্থনাও শুনি ল'লে আপোনাক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু দীপান্বিতা বাইদেউক অনুৰোধ জনাইছোঁ আমাৰ এই বৰ্ষৰ ডিৱাই বিহুৰাণীগৰাকীক সেই শ্লেছটি পিন্ধাই দিবলৈ আমি বিচাৰি পালোঁ আমাৰ এই বৰ্ষৰ ডিৱাই বিহুৰাণীগৰাকী গতিকে ইয়াতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে গোটেই বছৰটো ৰৈ ৰৈ আজি আমাৰ অকণমান আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ হিৰণময় কলিতা গুৱাহাটী আৰু তেখেত হৈছে ডিৱাই বিহুৰাণী ছিজন 10 গৰাকী
হিৰুশ্ৰীক অনুৰোধ জনাইছোঁ মুকুট পিন্ধাবলৈ। আমাৰ বিচাৰকসকলক অনুৰোধ জনাইছোঁ আমাৰ নাচনীসকলক চাৰ্টিফিকেটসমূহ আগবঢ়াই দিবলৈ। প্ৰথমে চাৰ্টিফিকেট অকণমান পাছত দিম আমি সকলোকে, কিন্তু তাৰ আগতে অকণমান সময় ৰ'বলৈ অনুৰোধ জনাইছোঁ আপোনালোকক। আমি সংগীতা বৰুৱাক অনুৰোধ জনাইছোঁ, ক্ষমা কৰিব, সাগৰিকা বৰুৱাক অনুৰোধ জনাইছোঁ আমাৰ বিজয়ীগৰাকীক উপহাৰটি আগবঢ়াই দিবলৈ। কিৰয়ঙৰ তৰফৰ পৰা, ৰত্নকুবেৰ কিৰয়ঙৰ তৰফৰ পৰা আগবঢ়াইছে এটি মৰমৰ উপহাৰ হিৰণময়ীলৈ। হিৰণময়ী কলিতা। মঞ্জু চিল্কৰ পৰা মিছেছ মেঘনা বুচাক অনুৰোধ জনাইছোঁ আমাৰ বিজয়ীগৰাকীক উপহাৰটি আগবঢ়াই দিবলৈ। দিৱাই বিহুৱানী প্ৰত্যেক বছৰে হ'ব, গাড়ী অকল এইবছৰতে নহয়, আমি সদায় দিওঁ, আগলৈ দিওঁ, কিতাপটিও দি থাকিম, গতিকে আপোনালোক আগলৈ আহিব লাগিব, নহয়নে? লগ পামনে সকলোকে? হিৰণময়ী আপোনাৰ লগত অকণমান পাছত কথা পাতিম। আমি তাৰ আগতে টপ চেমৰ তৰফৰ পৰা আমাৰ 5গৰাকী নাচনীলৈ আছে মৰমৰ উপহাৰ, আৰু মই মনোজাক অনুৰোধ জনাইছোঁ উপহাৰসমূহ আমাৰ নাচনীসকলক দিবলৈ, 5গৰাকী নাচনীক। আৰু শেষত সেই সোণালী চাবি দিয়া হ'ব হিউণ্ডাই চেণ্ট্ৰৰ। টপ চেমৰ তৰফৰ পৰা আমাৰ বিজয়ীগৰাকীলৈ এটি উপহাৰ আছে, আৰু উপহাৰটি দীপান্তা বাইদেউক অনুৰোধ জনাইছোঁ পুনৰ দিবলৈ হিৰণময়ীক। তেনেহ'লে আমি সেই গাড়ীৰ সোণালী চাবিটো দিওঁনে আমাৰ বিজয়ীগৰাকীক? দি দিওঁ ন, আৰু পলম নকৰি। আমাৰ ডাবল ৰেড পেজ দিৱাই বিহুৰাণী 2019 গৰাকী ছিজন 10ৰ বিজয়ীগৰাকী হৈছে গুৱাহাটীৰ হিৰণময়ী কলিতাক অকণমান আগবঢ়াই আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে হিউণ্ডাইৰ ইনষ্টিটিউশ্যনেল ছেলছ মেনেজাৰ মিষ্টাৰ পৰাগ ভট্টাচাৰ্য, তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। দীপান্তা বাইদেউ, মনোজ দা, আমাৰ বিচাৰকসকলক অকণমান আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। আৰু DY 365ৰ চেয়াৰপাৰ্চন মিষ্টাৰ সঞ্জীৱ জয়ছৱাল, তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু এতিয়া মিষ্টাৰ পৰাগ ভট্টাচাৰ্যক অনুৰোধ জনাইছোঁ আমাৰ বিজয়ীগৰাকীক হিউণ্ডাই সেই চাবিটো আগবঢ়াই দিবলৈ। তাৰ পাছতে তেখেতে চলাব পাৰিব সেই হিউণ্ডাই চেণ্ট্ৰ'খন। পিছে এইটো চাবিৰে চলাব নোৱাৰে দেই, আচল চাবি দিয়া হ'ব। আমি বিচাৰি পালোঁ DY বিহুৰাণী 2019 গৰাকী ছিজন 10ৰ বিজয়ীগৰাকী, আৰু এয়া হৈছে গুৱাহাটীৰ হিৰণময়ী কলিতা। অফক'ৰ্ছ, আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম, আমি আউটডোৰ শ্বুট কৰিছিলোঁ, হিউণ্ডাই চেণ্ট্ৰ'খন মই নিজেও চলাইছিলোঁ, বৰ বঢ়িয়া গাড়ী বনাইছে, আপোনালোকে কিনিব নাপাহৰিব। আৰু হিউণ্ডাইক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ সহযোগিতা আগলৈ বিচাৰিছোঁ। আমাৰ প্ৰত্যেকগৰাকী নাচনীলৈ বহুত মৰম আৰু শুভকামনা থাকিল। প্ৰতিযোগিতাৰ নিয়ম কি কৰিব, উপায়তে নাই, কোনোবা আগবাঢ়ি যায়, কোনোবা ৰৈ যায়, কিন্তু সদায়লৈ ৰৈ নাযায়, কিছু মুহূৰ্তৰ বাবেহে। অহা বছৰ আমি এইখন মঞ্চতে আকৌ অনুষ্ঠিত কৰিম আমাৰ DY বিহুৰাণী ছিজন 11, গতিকে 11ত আমি লগ পাম। তাৰ আগতে আমাৰ বিজয়ীগৰাকীৰনো মনত কি চলি আছে অকণ জানিব বিচাৰিছোঁ হিৰণময়ীৰ পৰা দুআষাৰ। পোনপ্ৰথমে মই DY বিহুৰাণী মঞ্চখনক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইমান এখন প্ৰতিভা বিকাশ কৰা, প্ৰত্যেকজনী বিহুৱতীৰ কাৰণে নিজৰ প্ৰতিভাখিনি বিকাশ কৰাত এখন বহুত উপযোগী মঞ্চ। মই যোৱা বৰ্ষতো আহিছিলোঁ, নিজৰ ভুল এটাৰ কাৰণে আউট হ'বলগীয়া হৈছিলে, গতিকে এই বৰ্ষতো পুনৰবাৰ আহিছোঁ।
আচলতে জুবলি বা আজি দেউতালৈ বহুত মনত পৰিছে মই এইটোৱেই ক'ম এইটো হয়তো মোৰ দেউতাৰ আশীৰ্বাদ আজি দেউতা থকাহেঁতেন বহুত ভাল পালেহেঁতেন আৰু মই মোৰ মা দাদা মোৰ ঘৰৰ গোটেই ফেমিলিটোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবলি বা কয় নহয় নিজৰ ঘৰখন সজাই তুলিবৰ কাৰণে কিমান কষ্ট গতিকে দেউতা নোহোৱাৰ পিছত মা আৰু দাদাই ইমান কষ্ট কৰি আগবঢ়াই লৈ আহিছে মোক প্ৰতিটো ক্ষেত্ৰত যিমান কষ্ট হ'লেও তেওঁলোকে মোক আগবঢ়াই লৈ যায় গতিকে তেওঁলোকক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু এই চেগতে মোৰ গুৰু কল্যাণ ছাৰ আৰু অৰুণিমা বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইয়াত উপস্থিত সমূহ বিচাৰক মণ্ডলীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ অতি মৰমৰ অতি চেনেহৰ বিহুৱা দলটি বিহুৱা ককাইকেইজনকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মায়ে যথেষ্ট কষ্ট কৰি আপোনাক ডাঙৰ কৰিছে এতিয়া সেইটো কাৰণে মাৰ আৰাম কৰা সময় সেইটো কাৰণে আপোনাক হিউণ্ডাই চেণ্ট্ৰখন দিয়া হৈছে আপুনি গাড়ী চলাওক মাক ঘূৰাই ফুৰাওক সেইটোৱে কথা নহয়নে আৰু আপোনাৰ দেউতাৰ আশীৰ্বাদ আপোনাৰ লগত আছে দেউতা ইয়াতেই আছে আপোনাৰ মাজত ক'ৰবাত আমাৰ মাজত নহয়নে আমাৰ মৰম লগা নাচনীগৰাকীলৈ বহুত বহুত মৰমৰ শুভকামনা থাকিল লগতে বেছিকৈ আমাৰ বিজয়ীতকৈও বেছিকৈ আপোনালোকলৈ মৰম যাচিছোঁ কাৰণ অহা বছৰ আকৌ লগ পাব লাগিব এইখন মঞ্চতে নহয়নে হাঁহিৰ মাজতো কান্দোন থাকে আৰু স্বাভাৱিক কথা যিগৰাকীয়ে এই কিতাপটি লাভ কৰে তেখেতে বুজি পায় তেখেতৰ মনতনো কি চলি থাকে তেনেকুৱাই ভাল পোৱা দুখৰ বহুতো আমি স্মৃতি লগত লৈ আগবাঢ়িছোঁ অহাটি বছৰলৈ গতিকে অহাটি বছৰত আপোনালোকক লগ পাম কিবা যদি ভুল ভ্ৰান্তি হ'ল মোৰ জৰিয়তে সকলোকে ক্ষমা বিচাৰিছোঁ আৰু DY365ৰ দিনাই বিহুৰাণী গোটেই অনুষ্ঠানটি যিহেতু মই আগধৰি লৈ গৈ আছোঁ গতিকে মোৰ জৰিয়তে যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাৰ গোটেই পৰিয়ালৰ আমাক ক্ষমা কৰে যেন অহাটি বছৰত লগ পাম অহাটি বছৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ চাই থাকিব DY বিহুৰাণী লগ পাম ছিজন 11ত